हेलो फ्रेंड्स, गुड मर्निंग। मोर एटा नतुन भिडिओले आपनालोকক पुनरबार स्वागतम जनाइছো। আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিলো। 4:30 বজাত উঠি মেলি খোজ কাঢ়িব গলো আমি মা মই বা আৰু আহি 5:20 পালোহি। এতিয়া জাস্ট পাইছোহি আৰু লগালগ বায়ে ঘৰ হাৰিছে। আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰা এটা কাৰণ আছে আৰু এই কাৰণটো জানিবলৈ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব লাগিব। আৰু এতিয়া মই নিজৰ লাগতিয়াল বস্তুবোৰ যোগাৰ কৰি লওঁ আৰু লগতে কামবোৰ কৰি লওঁ। কিবা কিবি সৰু সুৰা কাম আছে আৰু সেই কামবোৰ কৰি লৈ গা পা ধুই আকৌ আপোনালোকক লগ পাম। তেতিয়াহে ক'ম আমি আজি ক'ত যাম আৰু কি কাৰণে ব্লগটো ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱাই সকলো ক'ম। আৰু ঠিক আছে তেন্তে এতিয়া মই কামখিনি কৰি লওঁ, তাৰ পাছত লগ পাম। Two hours later. ফ্ৰেণ্ডছ, এতিয়া বাজিছে 7:30 আৰু গাড়ীও আহি পাই গ'লহি। লগতে আমি সকলোবোৰ ওলাই মেলি ৰেডি হৈ গ'লোঁ। পিছে আপোনালোকক কোৱাই হোৱা নাই আজি আমি ক'ত যাম। আজি আমি যাম ঢেকীয়াখোৱা নামঘৰ আৰু আউনীআটী সত্ৰলৈ। যোৱা বছৰ যিহেতু বন্ধৰ কাৰণে আমি ক'তো যোৱা নহ'ল, সেইকাৰণে সকলো আজি ভাদ মাহতে ঢেকীয়াখোৱা নামঘৰ আৰু আউনীআটী সত্ৰলৈ বুলি ওলাইছোঁ। ঠিক আছে তেন্তে ভিডিঅ'টো আগলৈ চাই থাকিব। বাই বাই দে বাই বাই তামোল এবেলা চক এখন লগ থৈ ইমান ধুনীয়া বেগ এটা। বাই বাই। আমি এতিয়া হাইৱে কিনাৰতে ৰখি এখন দোকানৰ পৰা অলপ লাগতিয়াল বস্তু কেইটামান কিনি ল'লোঁ আৰু এতিয়া ক'তো ৰখিবলগীয়া নাই আৰু। ঠিক আছে তেন্তে ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক, মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। A few moments later. বৰ্তমান আমি ঢেকীয়াখোৱা বৰনামঘৰৰ ফালে সোমাই যোৱা গেটখন পালোহি। শিৱসাগৰৰ পৰা আহিছোঁ যিহেতু আমি হাইৱে সোঁহাতে সোমাই দিব লাগিব। সোমাই অলপ দূৰ যাব লাগে। ৰাস্তাটো এতিয়া কেনেকুৱা, বহুত দিন অহা নাই। ৰাস্তাটো ভালে দেখিছোঁ আৰু আগতে এবাৰ আহিছোঁ, জেগাবোৰ বহুত ধুনীয়া লাগিছিল।
ঢেকীয়া খোৱা বৰনাম ঘৰ দবাকা বাজিছে আঠখেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে ঢেকীয়া খোৱা বৰনাম ঘৰত দবাকা বাজিছে আঠখেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে শংকৰ মাধৱ দুয়োজনা আছে হিৰৈ ভকতে নাম লয় শুদ্ধ চিত হৈ ইমান এটা ধুনীয়া পৰিৱেশ কিন্তু মানুহ এবাৰ বহুত কম আনকালে ভাদ মাহত মানুহ ভিৰ হৈ থাকে এয়া চাওক মাধৱদেৱে দিহা নদীৰ কাষত ভৰি ধোৱা মহাভাগ এই ভাগ মহাতে তেওঁ ভৰি ধুইছিলে নদীৰ কাষত এইফালে এটা মূৰ্তি আছে বিষ্ণু আৰু লক্ষ্মী ভালকৈ দেখাই দিছোঁ ইমান ধুনীয়াকৈ গামোচাৰে ঢাকি এতিয়াতো গম পালেই অলৰেডি ক'লৈ আহিলোঁ আমি ঢেকীয়াখোৱা নামঘৰ আহিছোঁ আজি দিনটোৰ কাৰণে বহুত এক্সাইটেড হৈ আছিলোঁ সেইকাৰণে আজি ৰাতিপুৱা সোনকালে শুই উঠি আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছিলোঁ কিন্তু মোৰ ভুল হ'ল কি জানেনে মানে কাম বন কৰি মেলি গা পা ধুই ডাইৰেক্ট ওলাই দিলোঁ মই ভিডিঅ'টো কৰিবলৈ পাহৰি থাকিলোঁ আৰু মানুহখিনি সকলো ওলাই মেলি ৰেডি হৈ গ'ল আৰু লগতে গাড়ীও আহি পালেহি সেইখিনি সময়তে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ সেইকাৰণে অহাখিনি দেখালোঁ আৰু লগতে আমি এতিয়া ফুৰি আছোঁ সেইখিনি দেখালোঁ বহুত ভাল লাগিলে চাকি বন্তি জ্বলালোঁ জ্বলাই মেলি ভাল লাগিলে আৰু লগতে ফুৰি মেলি এতিয়া চাহ খাবৰ কাৰণে গ'লোঁ চাহ খাবৰ কাৰণে গৈ চাহ তাহ খাই আহিলোঁ আৰু মাহঁত আহিছে মাহঁত বেলেগ ঠাই ফালে ইয়ালৈ আহিলে এটাই হয় কি হয় জানে গ্ৰুপ পাতি যদি আহোঁ নহয় মানুহখিনি চব ভাল ভাল হৈ থাকে মানে এফালে এইখিনি গুচি যায় চাই চাই আৰু এইফালে এইখিনি গুচি যায় মোৰ তেনেকুৱাই হ'ল মই অকলীয়াকৈ ঘূৰি ফুৰিছোঁ খালি তেনেকৈ ভিডিঅ' কৰি কৰি ঘূৰি ফুৰিছোঁ সেইটো কথা আৰু ঠিক আছে তেন্তে আগলৈ চাই থাকক ভিডিঅ'টো এয়া মোৰ ঘৰৰ ওচৰৰ লগৰ আহিছে কিবা এটা কৰি আজি কেনেকুৱা লাগিছে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ ফাইনেলি আজি আহিবলৈ পালোঁ বহুত বেছি ভাল লাগিছে আশা কৰি থকা বস্তু এটা হৈছে সেইটো কাৰণে ভাল লাগিছে আৰু আমি আগতে আহিছোঁ কিন্তু বিচনাত আহিব পৰা নাছিলোঁ যিহেতু পৰিস্থিতিটো একেবাৰে ভাল নহয় আৰু এতিয়াও আমি বেছি মানুহ অহা নাই কম মানুহৰ ভিতৰতে আহিছোঁ ইমানেই আৰু বেক চাইডে আশীৰ্বাদ দি আছে যে সেইকাৰণে মাতটো নাহিবও পাৰে হয়তো তথাপিও আৰু বহুত চিন্তা কৰি আছিলোঁ আহিবলৈ পাম নে নাপাম ফাইনেলি আহি বহুত ভাল লাগিলে বৰ্তমান আমি নামঘৰৰ পৰা ওলাই আহি কাষৰ দোকানবোৰতে অলপ ফুৰিম বুলি ভাবিছোঁ মাহঁতে এতিয়া কিতাপ চাই আছে লগতে আমি দোকান এখনত আহিলোঁ এতিয়া আমি লকেট চাইছোঁ বিশেষকৈ মোৰ এটা লকেট ভাল লাগিছে দেখাইছোঁ ৰ'ব এইটো শ্ৰীকৃষ্ণই বাঁহী বজাই থকা স্কুটিতে লগাবলৈ হ'ব আৰু আমি এতিয়া নামঘৰৰ পৰা ওলাই আহিলোঁ আৰু বস্তু চালোঁ কিন্তু ইমানো পচন্দ নহ'ল আৰু ক'তনো ইয়াত পচন্দৰ বস্তু পাম এনেই থাকে আৰু মেলা দেখিছে লকেট এটা ল'লোঁ আৰু মাহে থাকি আহিলে আৰু পূৰা জেলেপি লৈ আহিছোঁ আৰু জেলেপি এতিয়া আমি গোটেইখনে লগ লাগি চাহ খাম গাড়ীতে খাম
A few moments later. এয়া আমি আউনীআটী সত্ৰৰ মেইন গেটখনত সোমালোহি। ইয়াৰ পৰা অলপ দূৰ গৈয়ে পায়। আগতে এবাৰ আহিছিলোঁ, তেতিয়া পৰিৱেশটো বহুত বেলেগ আছিল আৰু এতিয়াও ঠাইবিলাক বহুত বেলেগ হ'ল। সত্ৰলৈ সোমাই যোৱা কাষতে এটি পুখুৰী আছে ডাঙৰ, তাতে কাছ দুজনী দেখিলোঁ, সেইকাৰণে ভিডিঅ' কৰি আনিছিলোঁ আৰু লগতে মাছো আছে, মাছক খাবলৈ দিয়া হৈছে মুড়ি। এতিয়া সোমাই যাম সত্ৰলৈ আৰু কাষতে দোকান আছে চাকি ধূপ চাকি কিনিব পৰা। চাকি এগছ লৈ লওঁ, তাৰপৰা ব'লক আপোনালোকক ভিতৰৰ পৰিৱেশটো অলপ দেখাই দিওঁ। এতিয়া আউনীআটী সত্ৰলৈ আহিছিলোঁ, চাকি জ্বলালোঁ, মেইন জেগাত সেৱা কৰিলোঁ। তাৰপৰা আৰু এইফালে গোঁসাই দেখিছে আপোনালোকে, মই গোঁসাইৰ ওচৰত সেৱা কৰিলোঁ, ফটো মাৰিলোঁ, বহুত ভাল লাগিলে। আজি দুই ঠাইলৈকে আহি বহুত সুখী। এতিয়ানো কি ক'ম, আগলৈ ভিডিঅ'টো চাই থাকক। এতিয়া আকৌ প্ৰসাদ ল'বৰ কাৰণে আহিলোঁ। এতিয়া আমি যাম আৰু গৈ চাহ খাম। চাহ খোৱাই হোৱা নাছিলে, এতিয়া চাহ খাবৰ কাৰণে আমি আহিলোঁ। চবে চাহ ব্ৰেড কণী এনেকৈ খাইছে, জেলেপি আনিছিলোঁ আৰু কিবা কিবি আনিছিলোঁ, খালোঁ মেলিলোঁ। মই খাই হৈ গ'ল, তাৰপিছত ভিডিঅ'টো কৰিছিলোঁ। Two hours later. ফাইনেলি ঘৰ আহি পালোহি। সকলো গাড়ীৰ পৰা নামি ঘৰা ঘৰি গৈছে আৰু এতিয়া বাজিছে আঢ়ৈটা বজাতে আমি সোনকালে পালোহি। যিহেতু সোনকালে গৈছিলোঁ ৰাতিপুৱা 7:30 আৰু মানুহ যিহেতু ভিৰ নহয়, সেইকাৰণে আজৰি হৈ আহিব পাৰিলোঁ সোনকালে। A few moments later. ফ্ৰেণ্ডছ, মই অথনি আহি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কাৰণ আহি বহুত ভাগৰ লাগিলে আৰু ফ্ৰেছ হৈ পূৰা শুই দিলোঁ। 2:30মান বজাত আমি পালোহি আৰু পাই অলপমান শুই দিলোঁ। এতিয়া বাজিছে 4:30 আৰু ভাবিলোঁ মই ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলত কোনোবা যদি নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো ক্লিক কৰি দিব মোৰ ন'টিফিকেশ্যনবোৰ সোনকালে পাবৰ কাৰণে। আৰু মই ৰাখিয়ে লগ পাম আপোনালোকৰ আগত এটা পুনৰ নতুন ভিডিঅ' লৈ। ঠিক আছে তেন্তে আজিলৈ বাই বাই।